হেল্ল' ষ্টুডেণ্টছ, আগৰ ক্লাছত আমি বিশেষকৈ HTML আৰু CSSৰ কিছু কথা আলোচনা কৰিছিলোঁ। ফাৰ্ষ্ট চেপ্টাৰটো ইতিমধ্যে আমি ক্লাছ 10ৰ HTML আৰু CSSৰ ক্লাছখিনি কভাৰ কৰি আছোঁ, চিলেবাছখিনি আমি ফ'ল' কৰি আছোঁ। তো যিবিলাকে একদম প্ৰেক্টিকেলি একদম ডেডিকেটেডভাৱে HTML CSS লগতে কম্পিউটাৰ ছায়েন্সখন শিকিব বিচৰা, আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। এই চেনেলটোত বিশেষকৈ তোমালোকক মই মেট্ৰিকত কেনেকৈনো ভাল লেটাৰ স্ক'ৰ কৰিব পাৰা উইথ কম্পিউটাৰ ছায়েন্সত লেটাৰ সহকাৰে তাৰ বিষয়ে মই ট্ৰাই কৰিম। যিমানখিনি আছে প্ৰেক্টিকেল, যিমানখিনি আছে ইয়াৰ থিয়ৰিজ আমি ডিছকাছ কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে তোমালোকে নিশ্চয় নটিফিকেশ্যন পাবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চালে তোমালোকে নিশ্চয় ক্লাছৰ চিলেবাছ কমপ্লিট কৰিব পাৰিবা। এতিয়া মই ক্লাছত গৈছোঁ যে HTML আৰু CSSনো কি। আগৰ পাঠত আমি বহুতখিনি আলোচনা কৰিছোঁ HTML আৰু CSSৰ বিষয়ে। ইয়াতে মই ছামাৰাইজ কৰিম কিছু কথা, আগৰ যিখিনি কথা সেইখিনিও মই কিছু কথা আলোচনা কৰিম, ঠিক আছে। তো HTML আৰু CSS ইয়াতে আমি কি ফ'ল' কৰিম, হোৱাট ইজ HTML, why HTML, হিষ্ট্ৰী, তাৰপিছত যদি বিল্ডিং ব্লকছ যিটো তোমালোকৰ চেপ্টাৰত এভৰি ডিটেইল আমি চেপ্টাৰটো আলোচনা কৰি আছোঁ, ঠিক আছে। তো হোৱাট ইজ HTML বুলি কোৱাৰ লগে লগে তোমালোকে গমেই পোৱা হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ বুলি কোৱা হয়। তো হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ, ঠিক আছে। তো ইয়াতে মই দিছোঁৱে হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ যদি আমি চাওঁ ষ্টেন্স লেংগুৱেজ ইউজিং ক্ৰিয়েটিং ষ্ট্ৰাকচাৰ ৱেব পেজ, আমি বিশেষকৈ ৱেব পেজ ক্ৰিয়েট কৰাৰ কাৰণে ব্যৱহাৰ কৰোঁ, ঠিক আছে। ৱেব পেজ মানে হৈছে ৱেবছাইট, ঠিক আছে। ৱেবছাইটৰ ভিতৰত যিবিলাক পেজ থাকে আমি সেইবিলাকক ৱেব পেজ বুলি ক'ব পাৰোঁ। আৰু এই যদি ষ্ট্ৰাকচাৰ বনাবৰ কাৰণে যিটো লেংগুৱেজ ব্যৱহাৰ কৰা হয় সেইটো হৈছে HTML, অ'কে। তাৰপিছত কি কৈছে হাইপাৰ টেক্সট মাৰ্কআপ আৰু লেংগুৱেজ। তো হাইপাৰ মানে কি, ইউজাৰ কেন জাম্প এনিৱেৰ অন দ্য ৱেব ইন দ্য ডাইৰেকশ্যন ইউজিং হাইপাৰ লিংক। তো তাকে আমি হাইপাৰ বুলি কোৱা হৈছে। যি HTMLৰ Hটোৱে কি বুজাইছে, হাইপাৰ বুজাইছে। হাইপাৰে কি বুজাইছে, ইউজাৰ কেন জাম্প এনিৱেৰ অন দ্য ৱেব ইন দ্য ডাইৰেকশ্যন ইউজিং হাইপাৰ লিংকছ। তো সেইটো হৈছে হাইপাৰ। টেক্সটটোৱে কি বুজাইছে, এনিথিং ৰিটেন ইন ইংলিছ অৰ এলফাবেটিক কেৰেক্টাৰ। আমি যি HTMLত কেৰেক্টাৰ লিখোঁ বা এলফাবেটিকেলি লিখোঁ, তো এইটো হৈছে টেক্সট হিচাপত বুজা হৈছে, যাৰ কাৰণে হাইপাৰ টেক্সট বুজাইছে। মাৰ্কআপ টেক্সট ডেট মাৰ্ক টেক্সট টু ডিফাইন ইটছ টাইপ। যদি আমি সেই যে তাত HTML অপেনিং ক্লজিং কৰিছিলোঁ তাৰ ওপৰত যিটো টেগ লিখোঁ আমি, সেইটো কি বুজাইছে, তাত কিবা এটা স্পেচিফিক কাম দিয়া হৈছে। যেনে বি টেগৰ কাম কি, আখৰ এটা বল্ড কৰা, ঠিক আছে। তাৰপিছত যদি আমি চাওঁ HTML অপেনিং, HTML ক্লজিং, তো এনেকৈ প্ৰত্যেকৰে টেগবিলাকৰ একো নিৰ্দিষ্ট কাম দিয়া হৈছে। প্ৰেক্টিকেলি চালে আৰু বেছি ক্লিয়াৰ হ'ব তোমালোকে, ঠিক আছে। আৰু লেংগুৱেজটো হৈছে এ ছেট অফ ইনষ্ট্ৰাকশ্যন ডেট ব্ৰাউজাৰ আণ্ডাৰষ্টেণ্ড টু ডিছপ্লে কণ্টেণ্ট। ব্ৰাউজাৰ মানে হৈছে গুগল ক্ৰম, ফায়াৰবক্স, অপেৰা মিনি, যিবিলাক তোমালোকৰ মোবাইলতো আছে, এইবিলাক হৈছে এটা ব্ৰাউজাৰ। আৰু সেই ব্ৰাউজাৰে যিটো ভাষা বুজি পায়, তো তাক সিয়ানে কি কৈছে, হাইপাৰটেক্সট লেংগুৱেজ ভাষাটো ভালদৰে বুজি পায়, ক্লিয়াৰ। তাৰপিছত কৈছে কণ্টেণ্ট যিকোনো হ'ব পাৰে, এইটো টেক্সট আকাৰে হ'ব পাৰে, পিকচাৰ হ'ব পাৰে, ফটো, ভিডিঅ' হ'ব পাৰে। কাৰণ ৱেবছাইট এটা তোমালোকে যেতিয়াই চোৱা, যে এমেজনৰ যদি ছাইটটোৱে চোৱা বা ফ্লিপকাৰ্টৰ ৱেবছাইটটোৱে চোৱা, তাত কি দেখা পোৱা, ফটো দেখা পোৱা কিছুমান বা ভিডিঅ' কিছুমান দেখা পোৱা, হয়নে নাই। চ' এই যিবিলাক ফটো ভিডিঅ' তোমালোকে দেখা পোৱা সেইবিলাকক কণ্টেণ্ট হিচাপত ধৰা হয়, ঠিক আছে। চ' আমি নেক্সট যদি পাৰ্টটোত যাওঁ, তো কিয় বিশেষকৈ HTML ব্যৱহাৰ কৰা হয়, why HTML বুলি কোৱাৰ লগে লগে আমি ক'ব লাগিব বিল্ডিং এ ৱেবছাইট। যদি ৱেবছাইট আমি বনাব বিচাৰোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি থৈ দিবা ইয়াতে যদি ইচ্ছা কৰে, ক্ৰিয়েট এ ৱেবছাইট, বিল্ড ইয়ৰ অন ৱেবছাইট অৰ কাষ্টমাইজ এক্সিষ্টিং ৱেব টেমপ্লেটছ, যাৰ কাৰণে আমি HTML ব্যৱহাৰ কৰোঁ, ক্লিয়াৰ। why HTML আমি কিয় ব্যৱহাৰ কৰোঁ, ক্ৰিয়েট এ ৱেবছাইট, 1 নম্বৰ পইণ্ট। 2 নম্বৰ হৈছে বিকাম এ ৱেব ডিজাইনাৰ। আমি যদি ৱেব ডেভেলপাৰ বা ৱেব ডিজাইনাৰ হ'ব বিচাৰোঁ, তেতিয়াহ'লেও আমাক এই HTMLৰ দৰকাৰ হয়। HTML and CSS is must have skill for web designer। যদি তোমালোকে ৱেব ডিজাইনাৰ হ'ব বিচৰা তেতিয়াহ'লে HTML দৰকাৰ হ'ব। 2 নম্বৰ পইণ্ট, তোমালোকৰ এক্সামত এই পইণ্টটো বিৰাট আহে, why learn HTML, কিয় HTML শিকিব লাগে, এইটো এক্সামত আহি থাকে, টেষ্টতো হয়তো এইবাৰ আহিবই পাৰে। তেতিয়া এই পইণ্ট চাই তোমালোকে নোট কৰি থৈ দিবা। 1 নম্বৰ পইণ্টটো ক্ৰিয়েট ৱেবছাইট,
এক নম্বৰ পইণ্ট 2 নম্বৰটো বিকাম এ ৱেব ডিজাইনাৰ যদি ৱেব ডিজাইনাৰ হ'ব বিচৰা 3 নম্বৰ আণ্ডাৰষ্টেণ্ড দ্য ৱেব যদি তোমালোকে অপটিমাইজ ৱেব টু স্পেণ্ড বেটাৰ পাৰফৰ্মেঞ্চ যদি ৱেবছাইট এটাক ভালদৰে বুজিব খোজা কেনেকৈনো ৰেংক হয় বেষ্ট স্মাৰ্টফোন বুলি টাইপ কৰাৰ লগে লগে কেনেকৈনো ওপৰত আহি যায় এমেজনৰ ফ্লিপকাৰ্টৰ বা মিছ'ৰ ছাইটটো কিয়নো ওপৰত আহি যায় তো এই যদি ৱেবৰ ষ্ট্ৰাকচাৰটো বুজিব বিচৰা তেতিয়াও HTML দৰকাৰ হ'ব 3 নম্বৰ পইণ্ট আৰু 4 নম্বৰটো হৈছে লাৰ্ণ আদাৰ লেংগুৱেজ ইজিলি অৰ্থাৎ তোমালোকে যদি বেলেগ বেলেগ লেংগুৱেজ যেনে C প্ৰগ্ৰামিং হওক PHP হওক ঠিক আছে এনেকুৱা ধৰণৰ যদি লেংগুৱেজবিলাক শিকিব বিচৰা HTML যদি শিকি লোৱা তেতিয়াহ'লে তোমালোকৰ বাহিৰা যিবিলাক লেংগুৱেজ আছে সেইবিলাক শিকোঁতে বেছি ইজি হৈ যাব তো সেইকাৰণে HTML শিকাটো দৰকাৰ তো আমি পাই গ'লোঁ এনচাৰ হোৱাই লাৰ্ণ HTML কিয় শিকিব লাগে ক্ৰিয়েট ৱেবছাইট বিকাম এ ৱেব ডিজাইনাৰ 3 নম্বৰ পইণ্টটো হৈছে আণ্ডাৰষ্টেণ্ড দ্য ৱেব আৰু লাৰ্ণ আদাৰ লেংগুৱেজ ইজিলি এক্সামত এজ ইট ইজ লিখি দিবা 4 নম্বৰ তোমাৰ কাৰণে ৰখি আছে অ'কে তো HTML নট এ প্ৰগ্ৰামিং লেংগুৱেজ এইটো কথা মন কৰিবা এইটো হৈছে কি পইণ্ট একদম HTML ইজ নট এ প্ৰগ্ৰামিং লেংগুৱেজ যদি তোমালোকে ভাবিছা যে প্ৰগ্ৰামিং লেংগুৱেজ এইটো নহয় প্ৰগ্ৰামিং লেংগুৱেজ কোনটো C আমি ইয়াৰ পিছত যিটো চাম জাভা এইটো হৈছে প্ৰগ্ৰামিং লেংগুৱেজ ইট ইজ এ মাৰ্কআপ লেংগুৱেজ ক্লিয়াৰ এইটো হৈছে মাৰ্কআপ লেংগুৱেজ বুলি কোৱা হয় তো সেইটোত কনফিউজন নহ'বা ঠিক আছে আৰু এটা কি পইণ্ট দিছোঁ তোমালোকে এইটো ভালদৰে চোৱা HTML প্লাছ CSS প্লাছ জাভাস্ক্ৰিপ্ট আমি কিহত ব্যৱহাৰ কৰোঁ ফ্ৰণ্ট এণ্ড ডেভেলপমেণ্টত ব্যৱহাৰ কৰোঁ চেপ্টাৰত এইটো তোমালোকক দিয়াই আছে তাত ফ্ৰণ্ট এণ্ড ডেভেলপমেণ্টত 3টা কোড ব্যৱহাৰ কৰা হয় ৱেবছাইট ডেভেলপমেণ্টত 2টা ভাগত ভাগ কৰিছে এটা হৈছে ফ্ৰণ্ট এণ্ড এটা হৈছে বেক এণ্ড ফ্ৰণ্ট এণ্ড পাৰ্টত বিশেষকৈ ব্যৱহাৰ কৰা হয় HTML CSS আৰু জাভাস্ক্ৰিপ্ট এই 3টা বিশেষকৈ কোড ব্যৱহাৰ কৰা হয় ফ্ৰণ্ট এণ্ডত ঠিক আছে তাৰপিছত হিষ্ট্ৰী অফ যদি আমি ফিচাৰ্ছ অফ HTML চাওঁ হিষ্ট্ৰী এই গোটেইখিনি তাৰ ফিচাৰ্ছখিনি আমি প্ৰথমে চাই লৈছোঁ হিষ্ট্ৰী তোমালোকে ইয়াতে পঢ়ি ল'লে হ'ল এইখিনি ইয়াতে বৰ্তমান লেটেষ্ট ভাৰ্চন যিখিনি দিয়া আছে এইখিনি তোমালোকক মই নোটছ হিচাপত দিয়ে দিছোঁ ঠিক আছে স্ক্ৰীনশ্বট তোমালোকে মাৰি ল'বা তোমালোকক যদি দৰকাৰ এই একোটা নোটছ হিচাপত তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'লে বহীত নোটছ কৰি ল'লে বহুতখিনি তোমালোকৰ হেল্প হ'ব ঠিক আছে মই ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন ৱাইজ গোটেই কিতাপখনৰ পৰা বিশেষকৈ ক্লাছ 10ৰ চিলেবাছৰ গোটেইখিনি মই ইয়াতে লৈ আনিছোঁ ঠিক আছে ফিচাৰ্ছ কি চিম্পল এণ্ড ইজি এইটো বহুতেই ইজি ইমানখিনি তোমালোকে এতিয়ালৈকে মাৰ্কআপ লেংগুৱেজ পাবা ন তাৰ ভিতৰত HTMLটো বহুত চিম্পল আৰু ইজি তো ইজি টু লাৰ্ণ 1 নম্বৰ প্লেটফৰ্ম ইণ্ডিপেণ্ডেণ্ট হয় যিকোনো OS প্লেটফৰ্মতে ছাপোৰ্ট কৰে OS মানে হৈছে অপাৰেটিং ছিষ্টেমত ছাপোৰ্ট কৰে উইণ্ড'জ হওক লিনাক্স হওক চবতে ছাপোৰ্ট কৰে তো ইজি সেইকাৰণে কেছ ইনচেনটিভ মানে মই আগৰবাৰে কৈছিলোঁ যে HTML কেপিটেল লেটাৰতে লিখা বা স্মল লেটাৰতে লিখা কোনো বেলেগ বুলি ভাবি নলয় দুটাৰ মতে একে ছেম কিন্তু কেছ চেনচিটিভ যিটো লেংগুৱেজ সেইটোত কেপিটেল আৰু স্মল লেটাৰ যেনেকৈ C প্ৰগ্ৰামিঙৰ ক্ষেত্ৰত কেপিটেল C মানে বেলেগ হ'ব আৰু স্মল লেটাৰ C মানে বেলেগ হ'ব তাৰপিছত যদি আমি N লিখোঁ কেপিটেল N লিখোঁ বা স্মল লেটাৰ N লিখোঁ দুটাৰ মিনিং বেলেগ হ'ব তো তাক সেইটো কেছ চেনচিটিভ লেংগুৱেজ বা এইটো হৈছে কেছ ইনচেনচিটিভ ইয়াক বুজাইছে ইনচেনচিটিভ তাৰমানে ইয়াৰ HTML কেপিটেলত যি লিখা বা স্মল লেটাৰত যি লিখা ইয়াত কোনো এফেক্ট নপৰে ঠিক আছে ই হৈছে মাল্টিমিডিয়া ইয়াত ছাপোৰ্ট কৰে যেনেকৈ ফটো ছাপোৰ্ট কৰে ভিডিঅ' ছাপোৰ্ট কৰে অডিঅ' ছাপোৰ্ট কৰে এভৰিথিং ৱেবছাইটত ছাপোৰ্ট কৰে ইউটিউবতে তোমালোকে দেখা পাই যায় হৈছে নে তাত যেতিয়া ইউটিউবটো খুলি লোৱা কি ভিডিঅ'ছবিলাক আহি যায় তাৰমানে কি ইউটিউবৰ যিটো ষ্ট্ৰাকচাৰ এইটো কিয় বনাইছে HTMLতে বনাইছে ঠিক আছে ফ্লেক্সিবিলিটি এইটো ফ্লেক্সিবল হয় ইউজ কৰিব পাৰোঁ আমি CSS আৰু জাভাস্ক্ৰিপ্ট ইউজ কৰিব পাৰোঁ ঠিক আছে তো এইখিনি হৈছে তোমালোকৰ ফিচাৰ্ছ যদি এক্সামত আহে গিভ ছাম এক্সাম্পলছ অফ HTML বা ফিচাৰ্ছ অফ HTML এক্সাম্পল দিয়া বা ফিচাৰ্ছ কোৱা তেতিয়াহ'লে এইকেইটা তোমালোকে এক্সামত লিখিব পাৰিবা ইজি চিম্পল কেছ ইনচেনচিটিভ তাৰপিছত প্লেটফৰ্ম ইণ্ডিপেণ্ডেণ্ট মাল্টিমিডিয়া আৰু ফ্লেক্সিবল এইকেইটা ক'লে তোমাৰ কাৰণে ছাফিচিয়েণ্ট এক্সামত যিকোনো এক্সামত মেট্ৰিকতা হওক ন' প্ৰব্লেম লিখি দিবা নাম্বাৰ পাই যাবা অ'কে তো কি হৈছে আমি যদি বিল্ডিং ব্লকছ অফ HTML যদি কৰোঁ এতিয়া এইখিনি চেপ্টাৰত আমি চাম বিল্ডিং ব্লকছ অফ HTML কি দৰকাৰ হ'ব আমি যে ব্লকটো বনাম ষ্ট্ৰাকচাৰটো বনাম HTMLৰ তাত কি দৰকাৰ হ'ব ঠিক আছে মই ইয়াতে অনলাইন এটা কম্পাইলাৰ খুলি লৈছোঁ অনলাইন কম্পাইলাৰত এইটো যিটো ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰটোৰ কি দৰকাৰ হৈছে
বনাওঁতে মই অকণমান জুম কৰি লৈছোঁ এই ষ্ট্ৰাকচাৰটোত নিশ্চয় তোমালোকে গম পাইছা টেগ দৰকাৰ হৈছে টেগছ তাৰপিছত হৈছে আমাক এট্ৰিবিউট দৰকাৰ হৈছে এলিমেণ্টছৰ দৰকাৰ হৈছে কণ্টেইনাৰ আৰু এমটি টেগ ঠিক আছে তো টেগ এট্ৰিবিউট আৰু এলিমেণ্ট এই তিনিওটাৰ দ্বাৰা এটা ব্লক হ'ব পাৰে ব্লক মানে ষ্ট্ৰাকচাৰটো হ'ব পাৰে ঠিক আছে এইটো ষ্ট্ৰাকচাৰ তোমালোকে বাৰে বাৰে মই তোমাক দেখাই দিছোঁ এই ষ্ট্ৰাকচাৰটোত আমি কি থাকিব প্ৰথম কথাটো হৈছে ইয়াতে থাকিব টেগ এট্ৰিবিউট আৰু এলিমেণ্ট এই তিনিওটাৰে এই ব্লকটো ৰেডি কৰিব পাৰোঁ আমি ক্লিয়াৰ ইয়াৰ পিছত চাওঁ তেওঁ সাধাৰণতে দুটা ভাগত ভাগ কৰিছে টেক্স দুটা ভাগৰ হাউ মেনি টাইপছ অফ টেক্স এনেকৈ কুৱেশ্যন আহিব পাৰে তোমালোকৰ হাউ মেনি টাইপছ অফ টেক্সক কেই ভাগত ভাগ কৰা হৈছে কণ্টেইনাৰ টেগ আৰু এমটি টেগ কণ্টেইনাৰ টেগ বুলি কাক কোৱা হয় যিবিলাকৰ অপেনিং আৰু ক্লজিং থাকে যেনে এইটোৱে চোৱা HTML অপেনিং হৈছে আৰু এইটো ক্লজিং হৈছে ঠিক আছে তো এইটো কি বুলি কৈছোঁ আমি এটা কণ্টেইনাৰ টেগ বুলি কৈছোঁ ওকে এতিয়া যদি মই এই হেল্ল' ৱৰ্ল্ডৰ তলত ধৰি লোৱা হেল্ল' ৱৰ্ল্ডৰ তলত মই কি কৰিম ইয়াতে মই এমটি টেগ HR লৈছোঁ তাৰপিছত মই ৰান কৰি দিছোঁ এটা হৰাইজেণ্টেল লাইন আহি গৈছে লাইনটো ইয়াত কিন্তু কোনো ক্লজিং দিয়া নাই মই মানে ক্লজিং মানে কি কৈছোঁ বেকশ্লেছত এনেকৈ মই কোনো HR লিখা নাই তো এতিয়া কি হ'ব পাৰে এইটো কি কৈছে এমটি টেগ বুলি কৈছে এইটো হৰাইজেণ্টেল যিটো লাইন বনাইছোঁ আমি তো এইটো হৈছে এটা এমটি টেগ তো এইটো এটা বেষ্ট এক্সাম্পল মই তোমালোকক ধুনীয়াকৈ এক্সাম্পলটো সহকাৰে বুজাইছোঁ যিবিলাকৰ বেকশ্লেছ নাথাকে অলৰেডি অপেনিং থাকে তাক আমি এমটি টেগ বুলি ক'ব পাৰোঁ আৰু যিবিলাকৰ বক্স হিচাপত থাকে অৰ্থাৎ এইটো এটা ব্লকছ হিচাপত আমি ইমেজিন কৰিব পাৰে নাই ইয়াৰ যদি এইটো অপেনিং আছে আৰু এইটো যদি ক্লজিং আছে তেতিয়াহ'লে এটা কি হ'ব অপেনিং আৰু ক্লজিং থকা মানে কি টেগ নিশ্চয় এইটো হৈছে এটা কণ্টেইনাৰ টেগ ক্লিয়াৰ তো বিল্ডিং ব্লকছ বুলি কোৱাৰ লগে লগে তোমালোকে মনত ৰাখিবা টেগ এট্ৰিবিউট আৰু এলিমেণ্ট এইকেইটাৰ দৰকাৰ হ'ব আমাক ওকে এই টেগৰ আমি যদি চাওঁ পি এটা টেগ যদি ইয়াৰ এট্ৰিবিউট হয় তেতিয়াহ'লে এইটো হৈছে এট্ৰিবিউট আমি এনেকৈ লিখোঁ এই পি টেগৰ ভিতৰত এলাইনমেণ্ট চেণ্টাৰত আহিব ই এটা এট্ৰিবিউট তো পি টেগ মানে কি পি ফৰ পেৰাগ্ৰাফ তো চেণ্টাৰত মাজত আনিব লাগে চেণ্টাৰটোত লিখিবৰ কাৰণে তেতিয়াহ'লে কি হ'ল এইটো এট্ৰিবিউট ঠিক আছে আৰু এলিমেণ্টছ মানে এইটো হৈছে এলিমেণ্টছ যাৰ অপেনিং এনেকৈ থাকিব অপেনিং আৰু কণ্টেণ্ট প্লাছ ক্লজিং ইয়াক এলিমেণ্টছ বুলি কোৱা হ'ব অৰ্থাৎ এইটো এটা আমাৰ এলিমেণ্টছ এইটো হৈছে আমাৰ এলিমেণ্টছ আৰু এইখিনি হৈছে ইয়াৰ এট্ৰিবিউট ক্লিয়াৰ ঠিক আছে নেক্সট আমি কৈছোঁ বেছিক ষ্ট্ৰাকচাৰ জাষ্ট মই যদি তোমালোকক দেখাই আছোঁ এইটো হৈছে তাৰ বেছিক ষ্ট্ৰাকচাৰ যাৰ কি থাকিব ডকুমেণ্ট টাইপ টেল দ্য ব্ৰাউজাৰ ইজ HTML5 আমি ব্ৰাউজাৰক কৈছোঁ যে HTML5 এইটো আমি ইউজ কৰি আছোঁ ডকুমেণ্টছ টাইপত এইটো ডকুমেণ্ট তেওঁ লিখা আছে এইটো ডকুমেণ্ট টাইপ এইটো ওকে তাৰপিছত ৰুট এলিমেণ্ট বুলি কোৱা হয় ইয়াক HTML যিটো অপেনিং কৰিছোঁ প্ৰথম আৰম্ভণিতে সেইটো কি কোৱা হয় ৰুট এলিমেণ্ট ঠিক আছে তাৰপিছত কোৱা হ'ব হেডক কি কোৱা হ'ব কণ্টেইনাৰ মেটা ডাটা বুলি কোৱা হ'ব বা টাইটেল এইটো কণ্টেইনাৰ মেটা ডাটা য'ত CSS আমি লিংক কৰিব পাৰোঁ কাৰণ হেডৰ ভিতৰতে আমি CSS লিখিব পাৰোঁ CSSৰো ভাগ আছে যদি চাওঁ আমি ইনলাইন ইণ্টাৰনেল এক্সটাৰ্নেল এইবিলাকৰ কথাও আমি আলোচনা কৰিম ঠিক আছে চ' হেডৰ ভিতৰতে কি হয় এইটোক কণ্টেইনাৰ মেটা ডাটা বুলি কোৱা হয় ক্লিয়াৰ তাৰপিছত আহিলে টাইটেল হৈছে কি ৱেব ব্ৰাউজাৰটোৰ নাম কি হ'ব এইটো হৈছে টাইটেল তাৰপিছত বডিৰ ভিতৰত আমি যিবিলাক লিখিম সেইবিলাক আমি দেখা পাম অৰ্থাৎ ইউজাৰে দেখা পাব ইউজাৰে যিবিলাক দেখা পাব অৰ্থাৎ ৱেবছাইটটো খোলাৰ লগে লগে কোনটো পাৰ্ট আহিব সেইটো হৈছে এই বডিৰ পাৰ্টখিনি আহিব চ' ইয়াতে যেতিয়া আমি বডিৰ ভিতৰত লিখিছোঁ এইটো মই ইয়াতে মোৰ নিজৰ নামটো লিখিছোঁ ঠিক আছে H1 বুলি লিখিছোঁ H1 কি এটা হেডাৰ তো নয়ন সিংহ মোৰ নামটো নয়ন সিংহ যিবিলাকে নাজানে মই কৈ দিছোঁ নয়ন সিংহ বুলি আহিছে ঠিক আছে ৰান কৰি দিছোঁ এই বডিৰ ভিতৰত ক'ত লিখিছোঁ এইটো এটা বডি অপেনিং এইটো হৈছে বডি ক্লজিং আৰু এই বডিটোৰ ভিতৰত কি লিখিছোঁ মই H1 টেগৰ ভিতৰত মোৰ নামটো লিখিছোঁ যাৰ ফলত কি হৈছে এইটো নয়ন সিংহ বুলি ইয়াতে ভিজিবল হৈছে অৰ্থাৎ বডিৰ ভিতৰত লিখাৰ পিছত যিটো ভিজিবল হ'ব তো সেইকাৰণে কি কৈছে ইয়াতে অল ভিজিবল কণ্টেণ্ট গ'জ হেয়াৰ ইয়াতে যিবিলাক ইউজাৰ দেখা পাব সেইখিনি বডিৰ ভিতৰত তুমি লিখিব লাগিব ক্লিয়াৰ একদম তোমালোকৰ
তো ষ্ট্ৰাকচাৰখিনি মই আলোচনা কৰি দিলোঁ এইখিনি তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি থ'ব পাৰা বা বহীত তোমালোকে লিখি ল'বা এটা লিখি ল'লে সুবিধা হ'ব নোটছ হিচাপত ল'লে এক্সামৰ কাৰণে তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো চাইছে প্ৰিপেৰেশ্যন কৰিব পাৰিবা অ'কে নেক্সট লাইক গৈছোঁ এতিয়া চাম বডি তাৰপিছত হেডিং আৰু পেৰেগ্ৰাফ টেগ ঠিক আছে চ' অলপ আগতে যি দেখিলোঁ এইখিনি হেডিং H1 হৈছে লাৰ্জেষ্ট H2 হৈছে তাতকৈ অকণমান সৰু H3 একদম অকণমান সৰু তো ইয়াতে মই যদি কপি পেষ্ট কৰিলোঁ কপি কৰিম ইয়াতে কণ্ট্ৰল V কৰিম এণ্টাৰ দবাইছোঁ কণ্ট্ৰল V কৰিম চৰি এইটো ক্লজিং এইটো মই 2 বুলি দিছোঁ অ'কে এইটো মই ক্লজিং 2 কৰিছোঁ এইটো মই 3 কৰিছোঁ এইটো মই 3 কৰিছোঁ অ'কে তাৰপিছত মই ৰান কৰিম এতিয়া চোৱা ইয়াতে আমাৰ কি হৈছে এই নয়ন সিংহটো অকণমান ডাঙৰ হৈ আছে তাতকৈ এইটো সৰু হৈ আছে এইটো সৰু হৈ আছে তো এই H1 H2 H3 কি বুজাইছে এটা আমাক হেডিং বুজাইছে হেডিং এনেকৈ আমি হেডিং টেগ কেইটা পাওঁ 6টা পাওঁ 6 ক্লিয়াৰ তো এনেকৈ আমি হেডিং টেগ আমি লিখিব পাৰোঁ তাৰপিছত আমি যদি চাওঁ BR আৰু আমি যদি চাওঁ কেনেকৈ আমি এইটো ইউজ কৰিম এই লাইনটো প্ৰেক্টিকেলি কৰি চাইছোঁ মই ইয়াতে কপি কৰি লৈছোঁ ইয়াতে এইখিনি কণ্ট্ৰল C অ'কে মই ইয়াৰ ভিতৰত দিছোঁ কণ্ট্ৰল V লিখিব লগা নাই তো এনেকৈ আমাক লাইন এটা পাইছোঁ ইয়াতে আমি এট্ৰিবিউট দিছোঁ HR সাইজ 3 HR মানে এইটো হৰাইজেণ্টেল লাইনৰ যিটো সাইজ হ'ব তাৰ থিকনেছ হ'ব সেইটো আমি কি কৰিছোঁ 3 পিক্সেল দিছোঁ আৰু কালাৰ ৰেড দিছোঁ ৰেডৰ ঠাইত আমি যদি ব্লেক দিওঁ ব্লেক অ'কে এই লাইনটো তেতিয়াহ'লে কি হ'ব ব্লেক কালাৰ হ'ব আমি ৰান কৰি দিম এইটো ব্লেক হৈ গ'ল দেখিছা চ' এনেকৈ আমি এট্ৰিবিউট দি ইয়াৰ আমি কালাৰটো চেঞ্জ কৰিব পাৰোঁ ঠিক আছে নিশ্চয় তোমালোকে মই ভাবোঁ ধুনীয়াকৈ বুজি পাই আছা গোটেইখিনি কথা যিবিলাকে বুজি পোৱা নাই তলত কমেণ্ট বক্সত কমেণ্ট কৰিবা তোমালোকক মই ডিটেইল আৰু এবাৰ বুজাই দিম যদি তোমালোকে বুজি পোৱা নাই ঠিক আছে তাৰপিছত BR টেগে কি বুজায় লাইন ব্ৰেক কি হয় আমি নেক্সট ক্লাছত আমি বুজিম আজিলৈকে আমি এইখিনিয়ে বিশেষকৈ বডি হেডিং আৰু পেৰেগ্ৰাফ টেগলৈকে বুজিলোঁ নেক্সট ক্লাছটোত আমি নেক্সট চেপ্টাৰটোৰ বিষয়ে বুজিম কি থাকিব আমাৰ পিছত ফৰ্মেটিং টেগ CSS থাকিব লিষ্ট অফ HTML থাকিব টেবুল অফ HTML থাকিব তো গোটেইখিনি কথা আমি নেক্সট ক্লাছত আৰু ডিছকাশ্যন কৰিম ঠিক আছে তো নহ'লে ভিডিঅ'টো বহুত দীঘল হ'ব সেইকাৰণে আজিৰ এই চেপ্টাৰটোত ইমানখিনি থাকিলে নেক্সট ভিডিঅ'টোত লগ পাম নেক্সট ক্লাছত লগ পাম থেংক ইউ